লাভ নাই তোৰ ভাগৰ শিখৰখিনি ই খাই পেলালে এতিয়া পটাপট গাড়ীটো কিন্তু কিয় কিয় আছে বা দেচিদা গাড়ীত উঠা পেজ বালে বহিলি যে গাড়ী কোনে চলাব তই চলা মই আহোঁতে চলাম যাওঁতে চলাম কথা হ'ব নেকি আৰু মই এতিয়া ৰেষ্ট লওঁ মই তলত চলালে হ'ব এতিয়া গাড়ী গটোকে চিনি নাপাওঁ এইটো জছত এইটোৰ গাড়ী শিকিলে শিকা নহ'লে নহ'ব দে চাবিটো দে গাড়ী মই চলাম দে চাবিটো ভৰা ভাল দে ষ্টাৰ্ট দে এই যে গিয়াৰ এটা লগাই পেলাই তই উৰি বাবা মাৰি দিল দে বাবা কথা এটা কমপ্লিটটো হ'ব দে জোচ অলপ অভাৰ জোচ চুপ একদম চুপ নহয় তথাপিতো মানে ন চুপ নুচুবচোন কে লাভ নাই ফটা লেকচাৰ মাৰি এতিয়া লাহে লাহে গাড়ীখন চলাই বল অ' দা বেয়া জোচে মুতিব লাগিছে তাতে মই কি কৰিম মুতিব লাগিছে মোৰ ইয়াতে বাহিৰত ঠিক আছে তোৰ লগত গ'লে মৰিবহে লাগিব এই চান্সতে পলাই লোৱাই ভাল কি কৰি আছ পলাই আছো পেলোৱাই আছ লাভ নাই মুতিব চুতিব নালাগে পটাপট গাড়ীটোত মানে কথাটো হ'ল মোৰ বেয়া জোচে মুতিব লাগিছে নদীৰ বান্ধ ভাঙো চুপ নুচুবচোন আচলতে হৈছে কি গম পাবি দা উফ ৰাম কি কৰিছে এয়া অপহৰণ কি হ'ল কিবা এটা মিলা নাই মহিলা অঁ বে কিবা এটা মিলা নাই মোক বান্ধাই নাই তেৰিকা মইতো তাকেই ভাবি আছো কিবা এটা মিলা নাই দে বান্ধে বান্ধ কিহে বান্ধিম একোৱেই নাই ইমান বাঘবা পৰিছে দেখা নাই যা তমাল দি পেলাই বান্ধে যা অঁ ঠিক আছে দে মূৰ্খ ৰাস্তাডালি বান্ধ ক'ত পাম ৰচা মই দোকানত কিহত যাম গাড়ীত কোনে চলাব তই পইচা কোনে দিব মোৰ তাত নাই মোৰ তাতো নাই তেন্তে কিডনেপ চিডনেপ কৰি টকা ঘটা ধান্দা কৰ তাকেতো কৰি আছো ন তাকেইতো টকাৰ কাৰণেতো কিডনেপ কৰিছো ন তাকেতো মিছতে মাৰপিটখন কৰিলি চাবে এইডালৰ কাৰণে হৈছে অঁ মালটো গাইব যে অঁ নাই দেখোন এতিয়া কি কৰিম বিচাৰ
এতিয়াহে শান্তি আউ নাপালো বে আউ এইডালে দেখোন আপুদা 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 হারেন এইডাল ৰ বা তোক কিন্তু মানিছো দেই হে তোৰ অলপো ভয় লগা নাই যে কিয় উফ কিডনেপহে কৰিছে তাতেনো কিনো ডাঙৰ কথা মোকে আজি নিজকে একদম ধনী মানুহ ফিল হৈছে এইটো চান্সতে নিউজতো ওলাই লওঁ চুপ নুচুবোচোন এপাত চৰক চতৰ বিহু দেখাই দিম তই ভয় চয় কৰা নাই যে ডিম্পু ইয়াৰ ঘৰলৈ ফোনটো লগা অ'কে ৰেটটো কিমান কম 10 অ'কে 10 কি কম টকা টকা নহয় তাৰ আগে পাছে কিবা এটা লগা 1000 অযুত লাখ নিযুত কোটি 10 কোটি 10 কোটি এডাল মাটি বাড়ি ঘর দুয়ার লিভার কিডনি বিক্রি করলেও 10 কোটি টাকা নাপাওঁ অলপ কামা দে তেন্তে লাখতেই ফিক্স কৰ 10 লাখ 10 লাখ টকা কেনেকৈ গণিবি তাকেইতো ইমান সোপা টকা কেনেকৈ গণিবি এটা কাম কৰ 10,000 টকাকে বিচাৰ हाँ ठीक है दे 10,000 टका के বিচার আই হারেন তোর গাড়া নাম্বারটা ক চাওঁ এইফালে ফোন আজি কি জান বহুত দিনৰ মূৰত টকা কেইটামান চুব পাম আৰু আয়া পটা ইয়াটা বুন্ডাল বেয়া বুঝিছ কিবা বকি আছে চাৰ্জ নাই মানে মোবাইলটো বেটাৰীটো বেয়া হৈছে নতুন মোবাইল এটা লোৱা কথা আছে এই সপ্তাহতে ল'ব চাগৈ এসপ্তাহ ইমান দিন কি কৰিবি ইয়াক কি কৰিব লাগিব আৰু এসপ্তাহ আমাৰ লগতে থাকিব লাগিব এসপ্তাহ বেছি হ'বই দাদা পানী হ'ব নেকি ঐ পানী আনিছিল নেকি নাই আনিব লাগিব যা 20 টকা পানী বটল এটা লৈ আহ জলদি যা দাদা দোকানলৈ যায় যদি মোৰ কাৰণে কাম এটা কৰি দিবচোন চাহ একাপ আৰু গুড ডে বিস্কুট এপেকেট লৈ আহিব আৰু কিবা আৰু গুটকা পেকেট হ'লেই হ'ল হয় নেকি ঐ কি খুৱাই দে এনেও 10,000 টকা পামেই ন কিন্তু কেনেকৈ আনিম মইলা বাকী কৰি আনগৈ যা কাৰ নামত শেখৰে মোৰ নামত বাকী দিয়া বন্ধ কৰা দেখা নাই যা তোৰ নামত বাকী কৰি আন কেই টকা গ'ল 60 টকা গাড়ীত কেই টকা তেল ভৰালি 500 টকা 500 টকা মইলা গোটেই তেল ডিপুটোকে ভৰাই নললি কিয় তেলবোৰ ভৰা নাই নহয় বাহিৰতে ভৰাইছোঁ আপদা হারেন দিলে আকৌ মাটি আছে কি হ'ল দুপৰীয়া ভাতৰ ব্যৱস্থা কি কৰিলে এ খাবি ৰ খাবি লোকেল মাছ হ'লে ভাল হয় আৰু ঐ এই মাছ ভাত কেনেকৈ ডিম্পু মাছ ভাত 150 টকামান হ'ব আৰু যা 4 প্লেট লৈ আহ কেই টকা গ'লো ডিম্পু 4 প্লেট ভাত আৰু পানী চানি মিলাই তোৰ 700 টকামান গ'ল আৰু পুঠু এই হিচাপবিলাক ৰাখি যাবি অ' দা এই ৰাতি খোৱা বোৱা ব্যৱস্থাটো ক'ত কৰিছে পুঠু মইলা এপেট মাৰি উঠিছেহে সেইকেইটা হজম হৈ ল'বলৈতো দে খোৱা বোৱাটো হ'ব বাৰু কিন্তু ইয়াক ৰাখিবি ক'ত তাকেতো মই কিন্তু মানুহৰ ঘৰত যোৱা নাথাকোঁ দেই হোটেলতে থাকিম আৰু হোটেলখন ভাল হ'লেহে থাকিম লাভ নাই আনিছ যেতিয়া ৰাখিবই লাগিব হেৰি ৰাতি হোটেলত কিন্তু চিকেন ড্ৰাই ফ্ৰাই আৰু ৰুটিহে লাগিব তাকো তন্দুৰী মইলা আৰু কিবা বাকী আছেনে আৰু মানে সঞ্জীৱনী অকণ মিলাই দিলে ভাল হয় আৰু সঞ্জীৱনী মানে
এই মদৰ কথা কৈছোঁ মই কিন্তু আকৌ কম দামী নাখাওঁ দেই মই দামীহে খাওঁ হয় নেকি ঐ ডিম্পু মোবাইলত কেলকুলেটৰটো অন কৰচোন উলিয়ালো ক এতিয়া কি কৰিব লাগে ই যিমানখিনি হিচাপ দিলে মানে হোটেলে চোটেলে মিলাই কিমান যাব হিচাপটো উলিয়াচোন এইটো হোটেলতে অকলে থাকিব নোৱাৰিব লগতে আমিও থাকিব লাগিব তেন্তে সব মিলাই আমাৰ খৰচা হ'ব 9,940 টকা অঁ হেৰি নহয় কথা এটা পাহৰি আছিলোঁ লগত চিগাৰেট এপেকেট লৈ আহিব মই মানে মদ খালে মোক চিগাৰেট লাগেই মহিলাটোক কিডনেপ কৰি আমি পাম 10,000 টকা আৰু সেই 10,000 টকা যদি তোৰ লগতে এৰুৱাই দিওঁ তেন্তে আমাৰ প্ৰফিট কি থাকিব প্ৰফিট চফিট নহয় এক্সপেঞ্চ এটা হ'ব আৰু এইডালক থৈ আহগৈ নহ'লে এইডালে আমাক দেউলীয়া কৰিব কিহত যাম গাড়ী যাম তেলেই নাই অ' দা শিক্ষক অকণমান হ'ব নেকি মোৰ শিক্ষকখন মানে ই খাই পেলালে মইনা